ৰাজস্থানৰ জয়পুৰত আজি 4 দিনমানৰ আগতে এটা বৰ ভয়ানক ঘটনা ঘটিল। ঘটনাৰ বিৱৰণ দিয়াৰ আগতে মই আপোনালোকক প্ৰেৰণা মটিভেশ্যন মোৰ ইউটিউব চেনেললৈ সকলোকে মই আপোনালোকক স্বাগতম জনালোঁ। ৰাজস্থানৰ যিখন সেই নামি দামী এখন স্কুলত এগৰাকী ছাত্ৰী, তাইৰ নাম আছিলে আমাইৰা। আমাইৰা নামৰ এই ছাত্ৰীগৰাকীয়ে কি কৰিলে, টেনশ্যনৰ বলি হৈ বুলিয়ে ক'ব লাগিব। তাই স্কুলখনৰ 4 নম্বৰ মহলাৰ পৰা 4th ফ্ল'ৰৰ পৰা তাই জঁপিয়াই আত্মহত্যা কৰিলে। ঘটনাটো খুবেই ভয় লগা এটা ঘটনা। CCTV ফুটেজত দেখা গৈছে যে ছাত্ৰীগৰাকীয়ে শিক্ষকৰ ওচৰলৈ, টিচাৰৰ ওচৰলৈ 2-3 বাৰ গৈছে, কিবা এটা কৈছে, কিন্তু সেই কি কৈছে আমি সেইটো গম পোৱা নাই, কাৰণ যিহেতুকে CCTV কেমেৰাত মাইক নাছিলে। গতিকে আচলতে কি হয় যে আজিকালি ইমান সৰু ক্লাছ 4ত পঢ়া ছোৱালী, আৰু তাই যে পঢ়াতে বা বেয়া এনেকুৱা নহয়, তাই নাচ ডান্সতেই হওক বা ছিংগিঙতেই হওক চবতে তাই আগবঢ়া, পঢ়াটো খুব ভাল আছিলে। গতিকে আচলতে টেনশ্যনবিলাক কিয় যে ইমান বাঢ়ি গৈছে, ইমান সৰু, ডাঙৰ মানুহৰ বাৰু টেনশ্যন থাকেই চবৰে বাৰু, কিন্তু ইমান সৰু ল'ৰা ছোৱালীৰো টেনশ্যনবোৰ আচলতে কি ক'ম। এই যে ৰাতিপুৱাই সোনকালে স্কুল যাব লাগে, ইমান সোনকালে স্কুল বাছ আহে বা ভানত যোৱা বা গাড়ীত য'তে নহওক স্কুলত যোৱা, লৰালৰিকৈ শুই উঠি ইমান সোনকালেতো কাৰো ভোক নালাগে, খাবলৈ মন নাযায়, নোখোৱাকেই গুচি যায়। তাৰ পাছত আকৌ স্কুলৰ পৰা আহি ভাতকেইটা লৰালৰিকৈ খাই আকৌ টিউশ্যন যাব লাগে, কাৰণ পঢ়াবোৰো যথেষ্ট বেছি, হোমৱৰ্ক থাকে, টিউশ্যনৰ পৰা আহি আকৌ হোমৱৰ্ক কৰিব লাগে। তাৰ পাছত আকৌ বাকী সময়খিনি মোবাইলত ব্যস্ত, এনেকৈ আচলতে টেনশ্যনবিলাক বাঢ়ি যায়। গতিকে কি ক'ম আৰু, নিজেও এতিয়া ল'ৰা ছোৱালীৰ মাক, গতিকে ল'ৰা ছোৱালীকো আচলতে অকণমান বুজিব লাগিব যে কেতিয়াবা ফুৰিবলৈ যোৱা বা ক'ৰবাত নিজৰ ভালপোৱা কামবোৰ কৰিবলৈ দিয়া, আচলতে সেনেকৈ আমি ইহঁতক বচাই ৰাখিব লাগিব। কাৰণ এই স্কুলবোৰো ইমান সোনকালে আৰম্ভ হয়, তাৰ পাছত আকৌ খাবলৈ মন নাযায়, তাৰ পাছত কি হয় তেনেকৈ কিবা এটা অনীহা, কিবা এটা টেনশ্যন, প্ৰেছাৰ, স্কুলতে এক্সামত ভাল নম্বৰ অনা, পাৰ্চেণ্টেজ ভাল আনা, তাৰ পাছত আকৌ এই মাক বাপেকেও বহুতে পঢ়, আমাকো আগতে কৈছিলে পঢ়, অকল পঢ় আৰু মুঠতে ভাল মানুহ। গতিকে আচলতে অকণমান সেই প্ৰেছাৰটো যেন সিহঁতক অকণমান বুজিব লাগিব আমি, নুবুজিলে আচলতে কি হয়, সিহঁতৰ প্ৰেছাৰটো বাঢ়ি যায়। গতিকে কাকো দুখ দিবলৈ যোৱা নাই দেই, কিন্তু সেই ঘটনাটো খুবেই ভয় লগা ঘটনা। ইমান ধুনীয়া এজনী ছোৱালী, আচলতে এই 4 দিনমান হৈছে আগতে ৰাজস্থানৰ জয়পুৰ, তাত এখন নামি দামী স্কুল, সেই স্কুলখনত তাই 4th ফ্ল'ৰৰ পৰা তাই জঁপিয়াই দিছে। খুব ভয় লগা আৰু খুব দুখ লগা এটা ঘটনা। গতিকে এনেকুৱাবোৰ আচলতে নহওক দেই, আচলতে খুব দুখ লাগে এইবিলাক নিউজ দেখিলে। কি হয় আৰু, এনেকুৱা যেন নহওক আৰু, আমি যেন সকলোৱে সজাগ হ'বলৈ হ'ল। আচলতে কি হয়, ল'ৰা ছোৱালীবিলাকক কি আৰু ইমানো প্ৰেছাৰ দিব নালাগে, যাতে পঢ়, আমুকে ইমান নম্বৰ আনিছে, তামুকে ইমান নম্বৰ আনিছে, তয়ো আনিব লাগিব, তই কিয় নোৱাৰ, আচলতে সেইটো নহয়। কি অকণমান সিহঁতকো বুজিব লাগে। কেতিয়াবা অন্ততঃ সপ্তাহত সিহঁতৰ ভাল লগা, কেতিয়াবা পাৰ্কলৈকে লৈ যাওক খেলিবলৈ, বা কেতিয়াবা গান শুনি ভাল পায়, গানেই দিয়কচোন শুনিবলৈ, বা কেতিয়াবা মুভি চাবলৈ মন গৈছে, সকলোৱে পৰিয়ালৰ লগত যাওক, মুভিখন চাওকগৈ। তেনেকৈ আচলতে ষ্ট্ৰেছবিলাক নিজেও ষ্ট্ৰেছ হৈ থাকোঁ গতিকে ষ্ট্ৰেছত থাকোঁ, গতিকে তেনেকৈ আমি কেতিয়াবা ফুৰিবলৈ যাব লাগিব, বা গান এটাকে শুনিলোঁ, কিবা এটা খাই ভাল পাওঁ, বনাওচোন, বা ক'ৰবাত গৈ খালোঁগৈ। ঠিক তেনেকৈ আচলতে নিজকে আমি এই মেণ্টেল হেল্থটো কিন্তু স্বাস্থ্যৱান কৰি ৰখাটোৱে হৈছে আমাৰ আচলতে চবতকৈ ডাঙৰ কথা। দেহাই মেইন বুলি এনেই নকয় যে, স্বাস্থ্য থাকিলেহে, আচলতে স্বাস্থ্যই পৰম সম্পদ বুলি কয়। গতিকে সেইটোৱে আচলতে মেণ্টেল হেল্থটো ভাল কৰি ৰাখিব লাগিব। গতিকে ল'ৰা ছোৱালীবিলাকৰ আজিকালি পঢ়াবোৰো বহুত বেছি, গতিকে সেই বেছিৰ মাজতে আমিতো চলি যাবই লাগিব, উপায় নাই দিয়কচোন। কিন্তু তাৰ মাজতে যেন ল'ৰা ছোৱালীৰ মনবোৰো ভাল হ'ব লাগে, আৰু এপাৰ্টমেণ্টত বিশেষকৈ দেই,
যিসকল এপাৰ্টমেণ্টত থাকে তেওঁলোকে মানে তেনেকৈ চব মানে ভিতৰে ভিতৰে সোমাই থাকে, কোনো কাৰো লগত ইমান এটা মানে কানেকশ্যন নাই। গতিকে তেওঁলোকে কি কৰিব, তেওঁলোকেতো ক'ৰবাত যাব লাগিব খেলিবলৈ বা পাৰ্কলৈকে ওলাই যাব লাগিব। তেনেকৈ গৈ মেলি অকণমান মানে নিজকে মনবিলাক ভাল লগাই ৰাখিব লাগিব। গতিকে হ'বই লাগিব আমি সজাগ। গতিকে সকলোবোৰ যেন ভালেই থাকক আৰু মই এয়াই ক'লোঁ। তেওঁলোকৰ মাক দেউতাকে আচলতে এতিয়া কেনেকৈ আছে সেইটোৱে মানে ভাবি আচৰিত লাগে, নিজৰো ল'ৰা ছোৱালী আছে যিহেতু। গতিকে ইয়াকে ক'লোঁ আৰু ভিডিঅ'টোত ইমানেই আছিলে, তাই যেন আত্মাই সদগতি পাওক সেয়াই ক'লোঁ। ধন্যবাদ।